নমস্কাৰ এটা নতুন ব্লগ আৰু এটা নতুন দিন সকলোকে স্বাগতম এনডি ব্লগছলৈ আৰু আজি মই ব্লগটো আৰম্ভ কৰিছোঁ এতিয়া 7টা বাজিছে পুৱা আৰু আমি বিশেষ এটা কাৰণত ডিগবৈলৈ যাবলৈ ওলাইছোঁ মা মই দীপাংকৰ আৰু আমাৰ টিকলিজনী পিহু চুমচুম এতিয়া যাব নোৱাৰে তাই এক্সাম হৈ আছে তাই কেইদিনমান পিছত যাব আৰু কিয় যাবলৈ ওলাইছোঁ ডিগবৈলৈ সেইটো কৈ দিছোঁ আপোনালোকে হয়তো জানে নে নাজানে মই নাজানো যোৱা 1 ছেপ্টেম্বৰত মোৰ দেউতা কাৰ্ডিয়েক এৰেষ্টত ঢুকাইছিলে চ' দেউতাৰ এতিয়া 25 তাৰিখে ফেব্ৰুৱাৰী 25 তাৰিখে ছমহীয়াৰ কাৰণে আমি ডিগবৈ ঘৰটোলৈ যাবলৈ ওলাইছোঁ আমি তিনিওটা আৰু বিহু চুমচুম পিছত যাব 22 তাৰিখ মানে তাই যাব পৰীক্ষা শেষ হ'লে গতিকে ভাবিলোঁ এই গুৱাহাটীৰ পৰা ডিগবৈলৈ যিটো জাৰ্ণি সেইটোত আমাৰ লগত আপোনালোককো লৈ যাওঁ অকলেনো কেনেকৈ যাওঁ ন সদায়তো আপোনালোকক সকলোতে লৈয়ে যাওঁ গতিকে ভাবিলোঁ আজিও আমাৰ লগত ব্লগটোত আপোনালোকক লৈ যাওঁ কেনেকুৱা পাব ব্লগটো নাজানো বৰো হ'ব পাৰে ভালো হ'ব পাৰে কি কৰিম ব্লগত একো গম নাপাওঁ ভাবিলোঁ আপোনালোকক লৈ যাওঁ আৰু আগৰ ব্লগকেইটাত আপোনালোকে ইমান বেছি মৰম দিছে সুৰেখাৰ বিয়াৰ ভিডিঅ'টোত বহুত বেছি ভাল লাগিছে এনেকৈ আমাক সদায় সহায় কৰি যাব মৰম কৰি যাব তেতিয়া আমি ব্লগটোৰ আৰু পৰিয়ালটো ইউটিউবৰ আগুৱাই নিবলৈ আমি সাহস পাওঁ আচলতে গতিকে আমাৰ লগত থাকক আৰু ব্লগটো শেষলৈকে চাব যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো গতিকে আমাৰ লগত থাকক আৰু ব্লগটো চাই থাকিব চ' অল ছেট যাবৰ কাৰণে এয়া মা মামী ডিগবৈ যাম বহুত দিনৰ মূৰত যাম আচলতে দীপাংকৰ ক'ত গ'লা এয়া দেদিক কৈ লওঁ মষ্ট ইম্পৰ্টেণ্টলি দেদিক নোকোৱাকৈ আমি নাযাওঁ চ' এয়া দিদি হাই দিদি আমি তোমাৰ চিনি গৈ আছোঁ তাতে আমি এতিয়া যাবলৈ ওলালোঁ নে কি কোৱা বহুত টাইম লাগিব ন মামী বহুত দেৰি লাগিব এওঁ কামখিনি কৰি আছে সেইখিনি কৰি শেষ কৰি লওক তাৰপিছত আমি যাওঁ গৈ পালেগৈ হয় আৰু বহুত কাম আছে ঠিকে আছে চাই থাকিব ব্লগটো নে কি কৰি দীপাংকৰ ব্লগটো চাই থাকক চ' আমি ঘৰৰ পৰা ওলাই আহিলোঁ আহি পেলাই এতিয়া প্ৰতীক্ষা পাইছোঁ তাৰপিছত এটা ব্ৰেক দিম ফাৰ্ষ্টতে যোৰাপাটত তাতে মানে গাড়ী তেল ভৰাম দেখিছে নাই তেল ভৰাম তাতে ব্ৰেকফাষ্ট কৰি ল'ম তাৰপিছত আৰু ক'তো নৰওঁ বিকজ কাজিৰঙা যেতিয়া পাম সেইখিনিত চবেই জানেই শ্ল' কৰি যাব লাগিব চ' এতিয়া ওলালোঁ এইফালে দেখিছে অল ছেট পুৰা ব্লেংকেট এইফালে পিহু ঘৰ পিছফালে অলপো জেগা নাই টিকিট আৰু মাহঁত আগফালে বহি আছে হাই চ' ব'লক আমাৰ লগত দেখাই যাম ব্লগটো হাই গাইজ চ' আমি এতিয়া ফাৰ্ষ্ট ব্ৰেকটোত ৰখিছোঁ ব্ৰেকফাষ্টৰ কাৰণে আৰু ব্ৰেকফাষ্টৰ কাৰণে শংকৰ ভোজনালয় যোৰাপাটত আছে বহুত বেছি ভাল পাওঁ মই তাত খাই পেলাই এইজনী পিহু চ' আমি এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত আৰু ক'তো নৰওঁ চিধা যামগৈ আৰু চাই থাকক চ' এয়া এই ব্ৰেকফাষ্ট কৰি আছে এইফালে মা ব্ৰেকফাষ্ট কৰি আছে মই ৰৈ আছোঁ এইফালে পিহু বহি আছে দীপাংকৰ ভাল এই আহিলে থেংক ইউ চাই দি দিজিয়ে হেল্ল' চ' আমি ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া একদম পূৰা ফিটফাট হৈ গ'লোঁ খাই পেলাই চ' এতিয়া ক'তো নৰওঁ বিকজ কাজিৰঙাত বহুত হেৰিটো আছে লেঅ'ভাৰ্ছ আছে চ' এতিয়া আমি ডাইৰেক্ট গৈ থাকিম আৰু য'ত ৰংগে তাত আকৌ আপোনালোকক লগ পাম আৰু যদি পিহু তলত দেখাই দিয়া বতৰটো বহুত ভাল আজি ৰ'দ দিছে ভাল লাগিছে চ' আমি এতিয়া যাম আৰু আপোনালোককো লগত লৈ যাম যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু ব'লক আমাৰ লগত তেনেহ'লে চ' আমি পাইছোঁ এতিয়া জাগিৰোডত মাহঁতে এইবোৰ কিবা বাঁহ বেতৰ বস্তু লৈছে ইয়াতে বহুত বেছি ৰ'দ বাট ভাল লাগিছে মইতো একদম টোপনিও গৈছিলোঁ পিহু টোপনি এইফালে মাহঁতে কিবা ডাব চাব খাম আৰু ব্লগটো কণ্টিনিউ কৰিব দিপাং কৰি লোৱা নাই এতিয়া আমি যাওঁ বেলেগ এখন দোকানতো চামগে এখন নহ'লে এখন নহ'ল ঠিকে আছে কণ্টিনিউ কৰ পিহুকো নমাই মেলি চাওঁ লোৱা এই বিৰাট ৰ'দ তামাম ৰ'দ দিছে পাগলা নিচিনা ৰ'দ দিছে চলাই গৈ আছোঁ আৰু কেতিয়া ক'ত পাওঁগৈ কোনো ঠিক নাই তো এতিয়া আমি গৈ আছোঁ আৰু ইয়াৰ পিছত অলপ টাইম লাগিব যাওঁতে লাহে লাহে গৈ আছোঁ একচুৱেলি সেইকাৰণে আৰু ঠিক আছে চাই থাকিব ব্লগটো কণ্টিনিউ কৰিম তো এয়া দেখিছে তাই পূৰা ডাব খাই আছে ডাব খোৱা বিৰাট ভাল স্বাস্থ্যৰ কাৰণেও ভাল সেইকাৰণে আৰু আমি ধৰমতলত ৰখি আছোঁ এতিয়া এই কট কিনিছিলোঁ কট গছ সকামৰ কাৰণে কট দৰকাৰ হৈছে যে সেইকাৰণে কট কিনিছোঁ ইয়াত কেইবাখনো দোকান পাৰ হৈ আহিলোঁ আহি এখেতৰ ইয়াতে লৈছোঁ আৰু এটা ডাবটো নাখালে ভাল নালাগে আমি ধৰমতলত ৰখি আছোঁ ধুনীয়া গোটেই বাঁহৰ বস্তুৱে ভৰ্তি খাই আছে
দিয়ক পাই গ'লো এতিয়া আপোনাৰ জখলাবন্ধা এখন দেখিছে ইয়াত আমি এতিয়া খাবলৈ ৰখিম ইয়াত খাই ল'ম তাৰপিছত আমি ইয়াৰ পৰা ওলাই যাম বহুত দেৰি হৈ গ'ল কাৰণ লাহে লাহে আহিছোঁ পিহুকো লৈ আহিছোঁ তাৰ আকৌ মোটা বহাব কথা আছে তো সেইকাৰণে এতিয়া ইয়ালৈ আহিছোঁ আমি খাবলৈ তো সিহঁতে তাত বহি আছে মই এতিয়া গৈ আছোঁ ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক দেখাম ক'ত যাওঁ মানে আমি ৰাস্তাটো আপোনালোকক দেখাম এনেকুৱা হৈ চাই খানা মায়ে ষ্টাৰ্ট কৰিলে থালি দিছে মায়ে খালি তুমি বিহু আজি মন বেয়া বিহু মন বেয়া আমি এতিয়া খাই লওঁ আপোনালোকে চাই দি দিব ইয়াৰ পিছত কণ্টিনিউ কৰি খাওঁ দেই খাওঁ আৰু হাই গাইজ চ' আমি এতিয়া খাই বৈ পেলাই ওলাই পেলাই এতিয়া কাজিৰঙা পাম আৰু এতিয়া তো গৈ আছোঁ ৰাস্তা মজা বতৰ মজা ভাল লাগিছে পিছফালে মা আৰু পুৰা লোডেড গাড়ী এইফালে দীপাংকৰ চ' আকৌ ষ্টাৰ্ট কৰিছোঁ আৰু জাৰ্ণি একচুৱেলি আমাৰ লগতে আমাৰ টিকলিজনী আমাৰ কুকুৰটোৰ মানে বেছি চেলেঞ্জ আজি মানে ইমান দূৰ আজি ট্ৰেভেল কৰিব চ' হি ইজ নট এট অল হেপী একেবাৰে ছেড হৈ গ'ল আহিবলৈ পাই পেলাই সি ঘৰত যেনেকৈ উছল কুট কৰি থাকে ইয়াততো পৰা নাই কৰিবলৈ ঠিক আছে আমি গৈ থাকোঁ আপোনালোকে ব্লগটো চাই থাকক আৰু আমাৰ লগত থাকিব Hi guys, so আমি এতিয়া আহি পালোহি শিৱসাগৰ কিন্তু বহুত বেছি টায়াৰ্ড আৰু এক্সস্ট হৈ গ'লোঁ আৰু দেখিছে আন্ধাৰ হৈ গ'ল এইটো লাইট জ্বলাই পেলাই মই ব্লগটো কৰিব লগা হৈছে আৰু আমি এটা ডিচিশ্যন ল'লোঁ মাহীয়েও ক'লে যে আমি আৰু মানে আগনেবাঢ়ো আৰু আজিলৈ আমি শিৱসাগৰতে ষ্টে কৰি দিম কাৰণ অলৰেডি বহুত দেৰি হৈ গ'ল আৰু দীপাংকৰ কণ্টিনিউৱাছলি ড্ৰাইভ কৰি আছে তাৰ অলপ বেক পেইনো হৈছে চ' কাইলৈ আজি শিৱসাগৰত মাহী ঘৰত ষ্টে কৰি পেলাই কাইলৈ আকৌ আৰ্লি মৰ্ণিং ওলাই যাম ভাবিছিলোঁ আজিয়ে গৈ পামগৈ কিন্তু আমি যেতিয়ালৈকে গৈ পাম বহুত বেছি দেৰি হৈ যাব উইচ ইজ নট ছেফ ফৰ আছ চ' ডিচাইড কৰিলোঁ কি আজি আমি শিৱসাগৰত থাকিম কাইলৈ শিৱসাগৰৰ পৰা ওলাই দিম ডিগবৈলৈ চ' মানে ডিচিশ্যন চেঞ্জ বহুত বেছি ভাগৰ এক্সস্টেড চ' এতিয়া শিৱসাগৰলৈ যাওঁ মানে মাহী ঘৰলৈ যাম তাতে থাকিমগৈ আৰু তাতো চবকে দেখাই দিম লগ পাব আপোনালোকে লগটো চাই থাকিব গুড মৰ্ণিং গাইজ চ' কালি আমি মাহীৰ ঘৰতে থাকি দিলোঁ আমি আজি শিৱসাগৰত আছোঁ বৰ্তমান আৰু এতিয়া ইয়াৰ পৰা আমি এতিয়া ওলাম ডিগবৈত আৰু এইবাৰ ক'তো নৰওঁ কালি একচুৱেলি বহুত টায়াৰিং আছিলে আৰু বহুত ভাগৰ লাগিছিলে সেইকাৰণে ইয়াতে সোমাই দিলোঁ এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কি একদম ভাতে খাই দিলোঁ চ' এতিয়া ফ্ৰেছ হৈ পেলাই আমি ওলাম ডিগবৈলৈ আৰু বেছি দীঘলীয়া নকৰোঁ ব্লগটো কালিৰ পৰা গম পাইছোঁ অলপ দীঘলীয়া হ'ব পাৰে ব্লগটো ডিগবৈ গৈ পাই আপোনালোকক ডিগবৈ ঘৰখন দেখাই পেলাই ব্লগটো এণ্ড কৰিম তেতিয়ালৈকে আমাৰ লগত থাকিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব শেষত চাই থাকক চ' এয়া মহা কালি আমি মহাক দেখাব নোৱাৰিলোঁ হেল্ল' কৈ দিয়ক এতিয়া আমি ওলালোঁ মহা যাওঁ আৰু বাই হঠাৎ আহি গ'লোঁ পটককৈ চলো পুহি আৰু পিহু নেৰিব যেন পাইছোঁ আজি কি হৈছে মানে নেৰিবাই নেকি পিহু ভাল লাগিছে নি বা এজনী এই বৰ ভাল পাইছে সৰু ন মোক বুলিব লগতে লৈয়ে থাকে না বাই 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 যাওঁ থাকিবা এয়া খুৰী হয় চ' যাওঁগৈ আৰু বহুত দেৰি হৈ গ'ল বাই বাই থাকিবা আৰু গাড়ীয়ে দেখিছোনে পুৰা লোডেড অকণমানো জেগা নাই তথাপি একেবাৰে মাহীয়ে পপ চব্জি পঠাইছোঁ তথাপি গাড়ীত খামগৈ আৰু একেবাৰে পাচি চাচি লৈ আহিছোঁ গুৱাহাটীৰ পৰা কিনি পেলাই ডিগবৈ ঘৰতো বহুত বস্তু আছে কিন্তু সকামত যাতে বেলেগৰ পৰা আনিব লগা নহয় সেইকাৰণে আমি চব বস্তু এবাৰ লোডেড কৰি কেৰাহী হেতালৈকে কিনি পেলাই লৈ গৈ আছোঁ বেগ মানে অঁ বেছি নাই মানুহকেইটা বহিবলৈ কোনোমতে আৰু জেগা কি খোজকাঢ়ি গৈ থাকোঁ সেইটোৱে কৰোঁ চ' ফাইনেলি আমি ডিগবৈ আহি পালোহি দীপাংকৰ চাগে দেখালেই আৰু এতিয়া পেট্ৰল পাম্পত অলপ পেট্ৰল ভৰাই তাৰপিছত মানে লাষ্ট টাইম আমাৰ তাতে লোচা হৈ গ'ল মানে কি মায়ে নিজৰ চাবিৰ গুচ্ছাটো নানিলে গডৰেজৰ গুৱাহাটীতে এৰি থৈ আহিলে আকৌ চুমচুমে
এক্সট্ৰাচিয়া ছুপাৰত দি পঠালে এই ছুপাৰখনৰ পৰা আকৌ চাবিটো ল'ম ঘৰৰ তাৰপিছত ঘৰতো একো বজাৰ নাছিলে ঘৰত কোন নাছিলে আৰু এইবাৰ আচলতে মনটো অলপ বেয়া কাৰণ আনকালে যেতিয়া আহোঁ ডেডি ঘৰত থাকে ডেডি আমাক নিবলৈ আহে এইবাৰ মনটো অলপ বেয়াই লাগিছে একো নাই উপায় নাই এতিয়া যাম ঘৰলৈ তাৰপিছত ব্লগটো এণ্ড কৰি দিম আৰু বেছি দীঘলীয়া নকৰোঁ মানে আপোনালোকৰ বৰ লাগিল নেকি ক'বচোন মানে মোৰতো আহি বিৰাট বৰ লাগিলে আপোনালোকে যদি ভিডিঅ'টো চাই বৰ নাই পোৱা তেনেহ'লে থামছ আপ এটা দি দিব আমাৰ কাৰণে কাৰণ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ যাতে আপোনালোকক আমি দেখাব পাৰোঁ নিউ নিউ কণ্টেণ্ট দি এণ্টাৰটেইন কৰি থাকিব পাৰোঁ সেইকাৰণে আমাৰ কাৰণে এটা লাইক আৰু থামছ আপ দি দিব চাবিটো লৈ লওঁ ফাৰ্ষ্টতে তাৰপিছত আমি ঘৰলৈ যাম ঘৰত গৈ পাই পেলাই এটা ডগ আছে আমাৰ তাক দেখাম তাৰপিছত ভিডিঅ'টো এণ্ড কৰি দিম চ' এয়াই আছিল আমাৰ গুৱাহাটী টু ডিগবৈ এটা দীঘলীয়া জাৰ্ণি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে নাজানো কিন্তু আমি বহুত টায়াৰ্ড হৈ গ'লোঁ আৰু স্পেচিয়েলি চলাই বহুত টায়াৰ্ড তো ভাবিলোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব ইয়াৰ পিছতো যদি সকামৰ কিছুমান মমেণ্টছ পাৰোঁ ক্লিক কৰি বা ভিডিঅ'বোৰ আপোনালোকক জনাম কিন্তু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নে কি কোৱা ঠিকে আছে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু আজিলৈ আহিছোঁ পুনৰ এটা নতুন কণ্টেণ্ট আৰু নতুন ভিডিঅ'লৈ লগ পাম ডিগবৈ ঘৰখন দেখাম চব দেখাম ইয়াৰ পাছত বহুত ভাল ভিডিঅ' আহি থাকিব চাই থাকিব আমাৰ লগত আৰু এণ্ডি ব্লগছৰ লগত জড়িত হৈ থাকক গতিকে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ